মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইজি ইংলিছ গ্ৰামাৰ অনলাইন চেনেলৰ জৰিয়তে আজি মই 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী পাঠ্যপুথিৰ অন্তৰ্গত আমাণ্ডা পয়েমটো পঢ়াবলৈ লৈছো। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোৰ সৈতে ইংৰাজী পাঠ্যপুথিখন উলিয়াই লোৱা। তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ 61 নম্বৰ পেজটো উলিয়াবা, য'ত তোমালোকে এই আমাণ্ডা পয়েমটো দেখিবলৈ পাবা। যেহেতু লকডাউনৰ সময়, তোমালোকে ঘৰৰ পৰা বাহিৰ ওলাব পৰা নাই, বজাৰ যাব পৰা নাই, স্কুলত আহিব পৰা নাই, বন্ধু বান্ধৱীৰ লগত খেলি মেলি কৰিব পৰা নাই, অনবৰতে ঘৰত থাকিতো বিৰক্তি হৈছাই, তাতে আকৌ মা দেউতাৰ গালি শপনি, ডাঙৰৰ অনুশাসন কিমাননো সহ্য কৰিবা ন? তো আজি আমি যিটো কবিতা পঢ়িবলৈ গৈছো, এই কবিতাটো ঠিক তেনেকুৱা এটা কবিতা। আমাণ্ডা এগৰাকী সৰু ছোৱালীৰ নাম, যি সৰু ছোৱালীগৰাকীকো তাইৰ মাকে অনবৰতে গালি পাৰি থাকে, অনবৰতে ভুল ধৰি থাকে, বোলে এইটো কি কৰিছা, এইটো এনেকে কিয়, এইটো এনেকে কৰিব নাপায়, এইটো এনেকে কৰিব নাপায়, এনেকুৱা কিমান যে অনুশাসন। আৰু প্ৰতিবাৰতে অনুশাসন দিয়াৰ পিছত ছোৱালীজনীয়ে কিবা নহয় কিবা এটা ৰিয়েকশ্যন প্ৰকাশ কৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিবা এটা ব্যক্ত কৰিছে। তো এনেকেই মানে এবাৰ মায়ে কিবা এটা কৈছে, আকৌ ছোৱালীজনী কৈছে, এবাৰ মায়ে কৈছে, আকৌ ছোৱালীজনী কৈছে, এনেকুৱাকে কবিতাটো সম্পূৰ্ণ হৈছে। কবিতাটো লিখিছে কোনে এবাৰ চাওঁ। কবিতাটো লিখিছে ৰবিন ক্লেইন নামৰ এগৰাকী কবি। ৰবিন ক্লেইন এগৰাকী অষ্ট্ৰেলিয়ান পয়েটিছ হয়। পয়েটিছ মানে এগৰাকী মহিলা কবি হয়। তাই 28 ফেব্ৰুৱাৰী 1936 জন্ম লাভ কৰিছিল অষ্ট্ৰেলিয়াত। আৰু তাই বিশেষকৈ শিশুৰ ওপৰতে কবিতা লিখিছে, মানে শিশু বিষয়ক কবিতাৰে তাইৰ এখন কবিতা পুথিও আছে, বুকছ ফৰ চিলড্ৰেন নামৰ এখন কবিতা পুথি। আৰু যিখন পুথিৰ পৰাই তোমালোকৰ এই আমাণ্ডা পয়েমটো তুলি দিয়া হৈছে। তো ঠিক আছে বাৰু, আমি কবিতালৈ আগবাঢ়ো। মূল কবিতালৈ যোৱাৰ আগত চোৱা, পিংক কালাৰৰ এটা বক্স আছে, তাৰ ভিতৰত কিবা লিখা আছে। প্ৰথমতে আমি এইখিনি পঢ়ি চাওঁ। কি লিখিছে? Every child feels that she or he is controlled and instructed not to do one thing or another. যে প্ৰতিগৰাকী শিশুৱে এইটো অনুভৱ কৰে যে তাই কোনোবাৰ দ্বাৰা, তাই বা তেওঁ কোনোবা এজনৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে আৰু অনুশাসিত হৈ আছে, যে এইটো নকৰিবা বা সেইটো নকৰিবা, এইটো এনেকে নহয়, এইটো সেনেকে নহয়, এনেকুৱা ধৰণৰ। You too may feel that your freedom is curtailed. তুমিও এইটো অনুভৱ কৰিব পাৰা যে তোমাৰ স্বাধীনতা কোনোবাই কাঢ়ি লৈছে। তোমাৰ এনেকুৱা অনুভৱ হয়নে নাই কেতিয়াবা? তুমি ঘৰত যেতিয়া কিবা কাম কৰিবলৈ যোৱা, তোমাৰ মা দেউতাই সেইটো তোমাৰ ইচ্ছামতে কৰিব দিয়ে? নিদিয়ে। তাৰ মানে কি? তোমাৰ স্বাধীনতা নাই। তোমাৰ এনেকুৱা অনুভৱ হয় যে তোমাৰ যেন ঘৰত স্বাধীনতাই নাই। তাৰপিছত কি কৈছে? Write down some of the things you want to do, but your parents or elders do not allow you to. তোমাক এনেকুৱা কিছুমান কাম লিষ্ট আউট কৰিব গৈছে, যিবোৰ কাম তুমি কৰিব খোজা, কিন্তু তোমাৰ মা দেউতা বা তোমাৰ ডাঙৰসকলে তোমাক সেইটো কৰিবলৈ নিদিয়ে। To read the poem aloud, কবিতাটো উচ্চস্বৰে পঢ়িবলৈ form pairs, জোৰ গঠন কৰিব গৈছে, মানে দুজন দুজনকে বহিব গৈছে। It's reading alternate stanzas, প্ৰতিজনে বেলেগ বেলেগ দফা পঢ়িব লাগিব বুলি কৈছে। মানে এজনে যদি প্ৰথম দফা পঢ়িছে, আনটো দ্বিতীয়টো, আকৌ এজনে তৃতীয়টো, আকৌ এজনে চতুৰ্থটো, এনেকুৱাকে পেৰাগ্ৰাফ পঢ়িব গৈছে। You are in for a surprise. তুমি ইয়াত বৰ এটা আচৰিত কিবা পাবা, মানে এটা সাৰপ্ৰাইজ পাবা তুমি ইয়াত কবিতাটো এনেকে পঢ়িলে। কি সাৰপ্ৰাইজ আছে এবাৰ চাওঁ। তো বোলা আমি কবিতাটোলৈ যাওঁ, মূল কবিতাটোলৈ। আচ্ছা ঠিক আছে, মূল কবিতাটোলৈ যোৱাৰ আগত তোমালোকে কাম কৰিব পাৰা, শব্দ অৰ্থখিনি লিখি ল'ব পাৰা। মই কবিতাটোৰ ভিতৰত থকা ইম্পৰ্টেণ্ট ৱাৰ্ড কেইটা মই লিখি দিছো। ঠিক আছে বাৰু, ৱাৰ্ড মিনিংখিনি তোমালোকে পিছতো লিখিব পাৰিবা। ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে শব্দ অৰ্থখিনি লিখি ল'বা আৰু পঢ়ি ল'বা। খালি লিখিলে নহ'ব, পঢ়িব লাগিব ন। তো বোলা আমি এতিয়া মূল পইণ্টটোলৈ যাওঁ। ফাৰ্ষ্ট লাইনটো কি কৈছে? ফাৰ্ষ্ট লাইনটো মাকজনীয়ে কৈছে, মাকজনীৰ পৰা আৰম্ভ হৈছে। Don't bite your nails, Amanda. Bite মানে কামোৰা, nails মানে নখ। যেনেকৈ তোমালোকৰ কিছুমান নখ কামোৰা অভ্যাস আছে না, এনেকে অনবৰতে যে নখ কামুৰি থাকা, ইটছ এ ভেৰি বেড হেবিট। তোমাৰ যদি আছে, আজি এভইড কৰা অভ্যাসটো। গতিকে আমাণ্ডাৰ ঠিক তেনেকুৱা এটা অভ্যাস আছে, নখ কামোৰাৰ অভ্যাস। সেইকাৰণে মায়ে খং কৰি পেলাই কৈছে, Don't bite your nails, Amanda. তোমাৰ আঙুলি বা নখ নাকামুৰিবা আমাণ্ডা। Don't hunch your shoulders, Amanda. Hunch মানে বেকা কৰা, এনেকে বেকা হৈ থকা। মানে কিছুমান মানুহ আছে, থিয় হলেও এনেকে বেকা হৈ থাকে, বহিলেও এনেকুৱা বেকা হৈ থাকে, পিঠিটো এনেকে বেকা কৰি বহি থাকে। তো সেইটো কথা কৈছে। সেই অভ্যাসটো এটা বেয়া অভ্যাস, যিটোৱে মানুহক কি কৰে, মানুহৰ বডিৰ ষ্ট্ৰাকচাৰটো বেলেগ কৰি দিয়ে, চেঞ্জ কৰি দিয়ে। যাৰ কাৰণে এইটো মায়ে আমাণ্ডাকো কৈছে, আমাণ্ডা তোমাৰ
এই ঘাড় বেকা কৰাৰ যিটো ডিঙি কাণটো বেকা কৰাৰ যিটো অভ্যাস সেইটো বন্ধ কৰা, সেইটো নকৰিবা। আকৌ কৈছে ষ্টপ দেট স্লাচিং এণ্ড চিট আপ ষ্ট্ৰেইট, আৰু ষ্টপ মানে বন্ধ কৰা দেট স্লাচিং। স্লাচিং মানে কি? এলেহুৱা মানুহে যেনেকুৱা স্বভাৱ, যেনেকুৱা চাল চলন, যেনেকুৱা উঠা বহা, যেনেকুৱা ধৰণৰ তেওঁলোকৰ লৰচৰ, সেইটোক কয় স্লাচিং। যেনেকে এলেহুৱা মানুহে কেনেকে থিয় হৈ থাকে, থিয় হলেও এনেকে চব গাৰ বল এৰি দি পেলাই থিয় হৈ থাকে, বহিলেও এনেকে বহি থাকে। হা, তো এইটো স্বভাৱ আমাণ্ডাৰ মাজত আছিল, সেইকাৰণে মায়ে গালি কৰি পেলাই এইটো কৈছে, এইটো স্বভাৱ বন্ধ কৰা এণ্ড চিট আপ ষ্ট্ৰেইট, আৰু চিধা হৈ বহা। পঢ়িবলৈ বহিলেও এনেকে ৰাজহাৰ চিধা কৰি বহিব লাগে, বন হৈ বহিব লাগে, সেইটো কৈছে। এইখিনিৰ পিছত আমাণ্ডাই কি ৰিয়েকশ্যন কৰিলে, কি প্ৰতিক্ৰিয়া দিলে? আমাণ্ডাৰ কথাখিনি চোৱা, প্ৰতিটো দফাতে চোৱা, ব্ৰেকেটত দিয়া আছে, ব্ৰেকেটত থকাখিনি আমাণ্ডাৰ মুখৰ কথা। আমাণ্ডাই কৈছে there is a languid emerald sea. লেংগুইড মানে শান্ত স্থিৰ, এমাৰেল্ড সি মানে উজ্জ্বল সেউজীয়া বৰণী এটা সাগৰ, শান্ত য'ত কোনো ঢৌ নাই, তাৰমানে উজ্জ্বল সেউজীয়া বৰণৰ সাগৰ এটা আছে, where the sole inhabitant is me, য'ত একমাত্ৰ বাসিন্দা হৈছো মই। তাৰমানে তাই নিজকে সেই সাগৰৰ, নিৰ্জন সাগৰত, য'ত কোনো ঢৌ নাই, নিস্তব্ধ এটা সাগৰত তাই যেন একমাত্ৰ বাসিন্দা হিচাপে তাত আছে। কি হিচাপে আছে? এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি, এ মাৰমেইড এটা মৎস্য কন্যা হিচাপে, মৎস্য কন্যা বা জলপৰী বুলিও কয়। জলপৰী দেখিছা? বাস্তৱতটো দেখা নাই, গুগলত বা ইউটিউবত চাৰ্চ কৰিলে পাবা, তোমালোকে চাই ল'বা। ইহঁতে কি কৰে? ড্ৰিফটিং, ড্ৰিফটিং মানে বৰ লাহে লাহে গতি কৰা, আৰু ব্লিছফুলি মানে উদাসীন ভাৱে, তেওঁলোকে বৰ উদাসীন ভাৱে লাহে লাহে গতি কৰে। তো তোমালোকে ইউটিউবত যেতিয়া চাবা বুজি পাবা এইটো। তো তাই নিজকে এটা মৎস্যকন্যাৰ লগত তুলনা কৰিছে আৰু কৈছে মই যেন এই এটা নিৰ্জন সাগৰত, মানে নিৰ্জন নিস্তব্ধ সাগৰত তাই যেন অকলশৰীয়াকৈ এই জলপৰীৰ দৰে তাই কৰি আছে। Did you finish your homework, Amanda? Did you tidy your room, Amanda? আকৌ মাকজনীয়ে কৈছে তুমি তোমাৰ হোমৱৰ্ক সম্পূৰ্ণ কৰিছানে আমাণ্ডা? আৰু তুমি তোমাৰ কোঠাটো পৰিষ্কাৰ কৰিছানে আমাণ্ডা? I thought I told you to clean your shoes, Amanda. মই ভাবো মই তোমাক তোমাৰ জোতাযোৰো পৰিষ্কাৰ কৰিবলৈ কৈছিলো। তো এইখিনি কোৱাৰ পিছত আকৌ আমাণ্ডাই কৈছে I'm an orphan roaming the street. মই এটা মাউৰা, অৰফেন মানে মাউৰা যাৰ মা দেউতা নাই, roaming the street মানে বাটে পথে ঘূৰি ফুৰা, মই হৈছো বাটে পথে ঘূৰি ফুৰা এটা মাউৰা। I pattern soft dust with my first bare feet. I pattern মই নক্সা অংকন কৰো, মই নক্সা বনাই থাকো। soft dust মানে কোমল ধূলিকণাৰ ওপৰত, with my first bare feet. first মানে শান্ত মানে স্তব্ধ, bare feet খালী ভৰিৰে, মোৰ শান্ত আৰু স্থিৰ খালী ভৰিৰে মই ধূলিকণাৰ ওপৰত কি কৰো? নক্সা আকো। পেটাৰ্ণ মানে কি? পেটাৰ্ণ যেনেকে তোমালোকে মোবাইলটো যে লক কৰা, পেটাৰ্ণ দি লক কৰা না, পেটাৰ্ণ লক, এনেকুৱাকে টানি দিলে লক খুলি যায়, আকৌ লক হৈ যায়, সেইটো যে পেটাৰ্ণ। ভৰিৰ আঙুলিৰে যে এনেকুৱাকে তেওঁ পেটাৰ্ণ বনাই আছে, মানে কি বুজাইছে এইটো দি? দুখীয়া নিচলা ল'ৰাবোৰে, মাউৰা ল'ৰাবিলাকে কি কৰে? তেওঁলোকে দুখত নিৰ্জন ঠাইত গৈ পেলাই এনেকুৱাকে কৰি থাকে ন, দুখত কান্দি থাকে আৰু এনেকুৱা কৰি থাকে। তেওঁ যেন সেই তেনেকুৱা এটা মাউৰা ছোৱালী, আৰু তেওঁ যেন দুখীয়া ছোৱালীৰ দৰে এনেকুৱাকে দুখত পৰি থাকি ভৰিৰে কিবা এটা অংকন কৰি থাকে, সেইটো কৈছে। The silence is golden, the freedom is sweet. Silence যিটো নীৰৱতা, নীৰৱতাটো বৰ গোল্ডেন মানে সোণালী বুলি কৈছে, আৰু freedom is sweet, স্বাধীনতা বৰ মধুৰ বুলি কৈছে। Don't eat that chocolate, Amanda. Remember your acne, Amanda. Don't eat that chocolate, Amanda. আকৌ কৈছে মাকজনী সেই চকলেটটো নাখাবা আমাণ্ডা। Remember your acne, Amanda. acne মানে কি? মুখত যেতিয়া গুটি উঠে মানুহৰ, কিছুমান বয়সৰ লগে লগে এটা সময় আহে যেতিয়া মুখত সেই গুটিবিলাক উঠে, যাক ব্ৰণ বুলিও কয়, ব্ৰণ, মুখমণ্ডলত উঠা কিছুমান গুটি, সেই গুটিটো সেই চকলেটবিলাক খালে বেছি হয়, যাৰ কাৰণে মাকজনীয়ে কৈছে যে এই চকলেটটো নাখাবা, তোমাৰ একনিৰ কথা মনত কৰা। Will you please look at me when I'm speaking with you, Amanda?
কি কৈছে will you please look at me তুমি মোৰ পিনে চাবানে when I am speaking to you যেতিয়া মই তোমাৰ সৈতে কথা পাতি আছো আমান্দা তাৰ মানে মাকে কিবা কৈ আছে যে সেইফালে ছোৱালীজনী কোনো কাণ হাৰে নাই তাই যেন এইটো শুনাই নাই তাইৰ ফালে চোৱাই নাই সেইকাৰণে কৈছে মই কথা পতাৰ সময়ত মোৰ ফালে চাবানে তুমি তেতিয়া আমান্দাই কৈছে I am Rapunzel I have not a care মই হৈছো Rapunzel মই কাৰো কেয়াৰ নকৰো মোৰ কোনো যত্ন নাই Life in a tower is tranquil and rare টাৱাৰৰ ওপৰত থকা জীৱনটো এটা বৰ শান্তিপূৰ্ণ জীৱন and rare আৰু বৰ দুৰ্লভ মানে যেটো খুব কম পৰিমাণে দেখা যায় I will certainly never let down my bright hair মই নিশ্চিতভাৱে মোৰ উজ্জ্বল চুলিখিনি তললৈ নমাই নিদিলোহেঁতেন এইখিনিৰ পৰা কিবা বুজি পালানে নিশ্চয় বুজি পোৱা নাই চাগে কাৰণ ইয়াত ৰেপুঞ্জেল কি ৰেপুঞ্জেল এগৰাকী ৰাজকুমাৰীৰ নাম আৰু ৰেপুঞ্জেলৰ সুৰক্ষাৰ বাবে তাইক কি কৰাইছিল এটা উচ্চ টাৱাৰৰ ওপৰত কোঠা বনাই দিয়া হৈছিল তাইৰ নিৰাপত্তাৰ বাবে তো হেতু কথা কৈছে যে টাৱাৰৰ ওপৰত যেটো তাইৰ জীৱনটো ৰেপুঞ্জেলৰ যেটো জীৱনটো বৰ শান্তিপূৰ্ণ আছিল আৰু খুব কম পৰিমাণে দেখা যায় তেনেকুৱা ঘটনা তো ৰেপুঞ্জেলে কি কৰিছিল তাইৰ মাকক তাত উঠিবৰ কাৰণে তাইৰ দীঘল চুলিখিনি মানে তাইৰ চুলিখিনি আছিল বহুত দীঘল আচৰিত ধৰণৰ দীঘল চুলি আছিল আৰু সেই চুলিখিনি ওপৰত টাৱাৰৰ পৰা তাই কি কৰিছে তললৈ নমাই দিছে আৰু সেই চুলি বগাই তাইৰ মাকজনী তাৰ ওচৰলৈ গৈছিল তো এই কথাখিনি কৈছে যে তাই যেন ৰেপুঞ্জেলৰ তুলনা কৰিছে মইতো ৰেপুঞ্জেল মই কাৰো কেয়াৰ নকৰো মোৰো কোনো কেয়াৰ কৰিবলগীয়া নাই আৰু এই টাৱাৰৰ ওপৰত থকা অকলশৰীয়া জীৱনটো বৰ শান্তিপূৰ্ণ জীৱন আৰু মই কাকো মই ৰেপুঞ্জেলৰ দৰে মাক ওপৰত উঠিবৰ কাৰণে মোৰ চুলিটো নমাই নিদিলোহেঁতেন কিয় নিদিলোহেঁতেন কাৰণ ইয়াত আহিলেও মায়ে মোক আকৌ সেই ইনষ্ট্ৰাকশ্যন দি থাকিব মোক গালি পাৰি থাকিব ইটো কৰি থাকিব আকৌ বিৰক্তি কৰিব তাৰ কাৰণে মই চুলি নমাই মোৰ মাক উঠিবলৈ সহায় নকৰিলোহেঁতেন তাৰপিছত মাকজনী আকৌ কি ক'লে stop that sulking at once Amanda stop that sulking মানে কি sulking মানে মুখ বেজাৰ কৰা বেজাৰ মুখ যেতিয়া কিবা গালি শুনি পাৰাৰ পিছত আমি যেতিয়া বেজাৰ কৰো ন বেজাৰ মুখ বনাও মুখ বেজাৰ কৰি থাকো এটা sulking stop that sulking at once মানে তৎক্ষণাত তুমি তৎক্ষণাত এটো বন্ধ কৰাচোন অতি সোনকালে তোমাৰ সেই মুখ বেজাৰটো বন্ধ কৰাচোন আমান্ডা you were always so moody Amanda তুমি সদায় বৰ মুডি মানে মন মৰা স্বভাৱ যেটো মন মৰি থকা অৱস্থা তাৰমানে মনটো যেতিয়া দুখ লাগি থাকে মনত যেতিয়া বেয়া লাগি থাকে আমাৰ মুড অফ হৈ থাকে মুড অফ মানে কি আমাৰ মন মৰি থকা এটো কৈছে you are always so moody Amanda তুমি সদায় মন মৰা Amanda anyone would think that I neglected you Amanda যিকোনো এজনে এটো ভাবিব তোমাক চাই এটো ভাবিব যে মই সদায় তোমাক বিৰক্তি কৰি থাকো গতিকে তোমাৰ মুখখন অলপ মুখ বেজাৰ মুখটো অলপ গুছোৱা মানে মুখত অলপ হাঁহি বিৰিঙোৱা অলপ হাঁহি থাকিব লাগে অলপ স্মাইলিং কৰিব লাগে মানে এনেকুৱা বেজাৰ মুখ হৈ আৰু নাথাকিবা এই বুলি কৈছে তো এইখিনি কবিতাটো তো আশা কৰো তোমালোকে কবিতাটো বুজি পালা গ্লোসাৰীত শব্দটো কেইটামান দিছে শব্দ থাকিলে চাবা ইম্পৰ্টেন্ট শব্দ হয় ইম্পৰ্টেন্ট ওয়াৰ্ড হয় ল্যাঙ্গুৱেজ মানে ৰিল্যাক্সড মানে কি একেবাৰে অলপ শান্ত হৈ যোৱা তাৰমানে আৰাম পোৱা তাৰমানে ড্ৰিফটিং মানে মুভিং স্লোলি মানে লাহে লাহে গতি কৰা প্যাটাৰ্ন মানে মেক প্যাটাৰ্নস মানে নকশা বনোৱা ট্ৰেংকুইল মানে কাম মানে শান্ত হোৱা যেনক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ আমান্ডা পয়েমটো মই শিকালো আশা কৰো তোমালোকৰ ভাল লাগিল যদি ভাল লাগিছে মোৰ ভিডিওটো লাইক কৰিবা তোমাৰ আন বন্ধু বান্ধৱীক শেয়াৰ কৰিবা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক শেয়াৰ কৰিবা যাতে মোৰ ভিডিওটোৰ পৰা সিহঁতেও সামান্য হলে উপকৃত হয় তো আজিলৈ এইখিনিতে সামৰিছো ধন্যবাদ বাই বাই